হেল্ল' এভৰিৱান, নমস্কাৰ। আশা কৰোঁ সকলো ভালে আছে। এটা নতুন ভিডিঅ'ৰ সৈতে মই মিজানুৰ। ডুবাই আহিবৰ বাবে আপোনালোকৰ প্ৰথম প্ৰয়োজন হয় পাছপৰ্টখন আপোনালোকে কি ধৰণে এপ্লাই কৰিব, অলৰেডি মই এটা ভিডিঅ' আপলোড কৰিছোঁ। তাৰে লিংকটো মই ডিছক্ৰিপশ্যনত মই শ্বেয়াৰ কৰি দি আছোঁ, তাতে গৈ আপোনালোকে চাই ল'ব। ছেকেণ্ড প্ৰয়োজন হয় ভিজা। এতিয়া ভিজা বুলি ক'বলৈ গ'লে UAE ভিজা। UAE ইউনাইটেড আৰব এমিৰেটছ, য'ত আপোনাৰ 7খন এমিৰেটছ আছে। এমিৰেটছ মানে ষ্টেটে হয়, আৰু এইকেইখন হ'ল আবুধাবি, ডুবাই, শ্বাৰজাহ, ফুজেইৰা, আজমান, ৰাছেল খেইমা আৰু কুৱেইন। এই 7খন ষ্টেট লগ হৈ পেলাই UAE-খন গঠন হৈছিল। আৰু আপুনি যিটো ভিজা ল'ব গৈ আছে, UAE ভিজা, এই ভিজাটো আপোনালোকে যেতিয়া ল'ব, এই 7খন ষ্টেটত আপোনালোকে ভিজিট কৰিব পাৰে। ভিজা বুলি ক'বলৈ গ'লে, যিহেতু আপোনালোকে প্ৰথমবাৰ ডুবাইত ভিজিট কৰিব, দেন আপোনালোকে ভিজিট ভিজা এপ্লাই কৰিব লাগিব। কিছুমানে টুৰিষ্ট ভিজা বুলি কয়, কিছুমানে ট্ৰেভেল ভিজা বা ভিজিট ভিজা। ভিজিট ভিজা আপোনাৰ দুটা টাইপৰ হয়, এটা শ্বৰ্ট টাইম, এটা লং টাইম হয়। আৰু ইয়াৰে ভিতৰতো দুটা অপশ্যন থাকে আপোনাৰ, এটা হ'ল ছিংগল এণ্ট্ৰি, এটা হ'ল মাল্টিপল এণ্ট্ৰি। যিটো শ্বৰ্ট টাইম ভিজা হয়, সেইটো হয় 30 ডেজৰ কাৰণে, আৰু যিটো লং টাইম হয়, সেইটো হয় 60 ডেজৰ বাবে। যিসকলে ফুৰিব আহিব বিচাৰে ইয়াতে 10 দিন হ'ল, 15 দিন হ'ল, তেখেতসকলে শ্বৰ্ট টাইমৰ যিটো ভিজা হয়, তেওঁলোকে সেইটো এপ্লাই কৰে। আৰু যিসকলে ইয়াতে জব চাৰ্চ কৰিবৰ কাৰণে আহে, বিশেষকৈ তেখেতসকলে যিটো 2 মাহৰ যিটো ভিজা হয়, 2 মান্থছৰ 60 ডেজৰ যিটো ভিজা হয়, তেখেতসকলে সেইটো ভিজা এপ্লাই কৰে। এণ্ড যিটো মাল্টিপল ছিংগল এণ্ট্ৰি এণ্ড মাল্টিপল এণ্ট্ৰি হয়, ছিংগল এণ্ট্ৰি মানে হ'ল আপোনালোকে ইয়াতে জাষ্ট ইণ্ডিয়াৰ পৰা একবাৰ ডুবাই আহিব পাৰিব, এণ্ড এগেইন ডুবাইৰ পৰা আপোনালোকে ইণ্ডিয়া যাব পাৰিব। আৰু যিটো মাল্টিপল অপশ্যন হয়, সেইটোত আপোনালোকে এসপ্তাহ থাকি এগেইন আপুনি ইণ্ডিয়া যাব পাৰিব, এগেইন ইণ্ডিয়াৰ পৰা এগেইন ডুবাই আহিব পাৰিব, এনেকৈ এণ্ট্ৰি কৰিব পাৰিব। এতিয়া এই ভিজাখন আপোনালোকে কি ধৰণে এপ্লাই কৰিব? যিসকলে এমিৰেটছত ফ্লাই কৰে, তেখেতসকলে এমিৰেটছ ৱেবছাইটত যাই পেলাই এই ভিজা এপ্লাই কৰিব পাৰে। আৰু যিসকলে এটিহাদত ফ্লাই কৰে, তেখেতসকলে এটিহাদত গৈও এইটো ভিজা এপ্লাই কৰিব পাৰে। আৰু ৱেবছাইট আছে মেক মাই ট্ৰিপতো আপোনালোকে ভিজা এপ্লাই কৰিব পাৰে। আৰু এনেকুৱা অনলাইন বহুত ধৰণৰ ৱেবছাইট আছে, যিবোৰ ছাইটত গৈ আপোনালোকে এই ভিজাখন এপ্লাই কৰিব পাৰে। বাট মই আপোনালোকক সকলোকে ছাজেষ্ট কৰিম, আপোনালোকে লোকেল এজেণ্ট, যিসকল আমাৰ লোকেল এজেণ্ট থাকে, তেখেতসকলৰ ট্ৰেভেল এজেঞ্চি থাকে, তেখেতসকলৰ ফালৰ পৰা আপোনালোকে এইটো ভিজা এপ্লাই কৰিব। যিহেতু মেক্সিমাম পাৰ্চনে লোকেল এজেণ্টৰ পৰাই ভিজা এপ্লাই কৰে, চ' ময়ো মোৰ লোকেল দাদা এজনৰ পৰাই মই ভিজাখন লৈছিলোঁ 60 ডেজৰ কাৰণে। চ' ময়ো আপোনালোকক ছাজেষ্ট এইটোৱে কৰিম যে আপোনালোকে এই ভিজাখন যদি এপ্লাই কৰি আছে, অনলাইনত কৰাতকৈ আপোনালোকে লোকেল এজেণ্টৰ থ্ৰু দি গৈ এই ভিজাখন এপ্লাই কৰি ল'ব। ভিজাখন এপ্লাই কৰাৰ পিছত আপোনালোকে 5 to 7 ডেজ ধৰি লওক, 5 to 7 ডেজৰ পিছত আপোনালোকে ভিজাখন আপোনালোকে পাই যাব। লোকেল এজেণ্টে যেতিয়া আপোনালোকে ভিজাখন দিয়ে, দেন 5 to 7 ডেজে লাগে। কিছুমানৰ সোনকালেও হৈ যায়, যদি সকলো ডকুমেণ্টছ সকলো ঠিকে থাকে। ভিজা এপ্লাই কৰিবৰ কাৰণে বিশেষ ডকুমেণ্টছ নালাগে, আপোনালোকৰ জাষ্ট পাছপৰ্ট ফটো লাগে, আৰু আপোনালোকৰ পাছপৰ্টখন লাগে। আৰু পাছপৰ্টখন যাতে এটলিষ্ট এবছৰ ধৰি লওক, এবছৰ যাতে আপোনাৰ ভেলিড থাকে, আৰু যাতে এক্সপায়াৰ নহয়। আৰু তাৰপিছত আপোনালোকে যেতিয়া ভিজাখন যেতিয়া পাব, তেতিয়া এটা ডেট দেখিব, আপোনাৰ এটা ভেলিডিটি থাকে 2 মাহৰ বাবে। এই 2টা মাহৰ ভিতৰত আপোনালোকে ডুবাইত ভিজিট কৰিব লাগিব। এই 2 মাহৰ ভিতৰত যিকোনো এটা তাৰিখত আপোনালোকে ডুবাইত ভিজিট কৰিব লাগিব। আৰু যিদিনাখন আপোনালোকে ডুবাইত এণ্ট্ৰি হ'ব, যিদিনাখন আপোনালোকৰ ইমিগ্ৰেশ্যনত আপোনালোকৰ পাছপৰ্টত ধাব্বা লাগি যাব, সেই দিনটোৰ পৰাই আপোনালোকে ডুবাইত 2 মাহ বা 1 মাহ, যিটো আপোনালোকে ডেট লৈ পেলাই আহিছে, 30 ডেজ বা 60 ডেজ, সেইটো সময়ৰ পৰা ষ্টাৰ্ট হয়। বহুতে ভাবে কি মোৰ টাইম হয়, টাইম কেনেকুৱা ধৰক আপোনাৰ ভেলিডিটি যিটো ডেট থাকে, সেইটো সময়ৰ পৰা টাইম ষ্টাৰ্ট হৈছে নেকি? তেনেকুৱা নহয়। যিদিনাখন আপোনালোকে ডুবাইত আহি পেলাই ভৰি দিব, সেইটো ডেটৰ পৰাই আপোনালোকৰ 2 মাহ ষ্টে কৰিব লাগিব। আৰু মই এনেকুৱা বহুত ব্যক্তি ইয়াতে দেখিছোঁ, তেওঁলোকে যেতিয়া 30 ডেজ বা 60 ডেজৰ ভিজা লৈ আহিছে, দেন তাৰ পিছতো তেওঁলোকে অভাৰ ষ্টে কৰি আছে। চ' ইয়াতে অভাৰ ষ্টে নকৰিব, কাৰণ আপোনালোকে হাৰ্ডলি 2 দিন বা 3 দিন আপোনালোকে অভাৰ ষ্টে কৰিব পাৰে। তাৰপিছত পাৰ ডে আপোনালোকে 50 দিৰহাম, মানে 1000 ৰুপিজ পাৰ ডে পে' কৰিব লাগিব। পে'মেণ্টটো সেইটো বেলেগ,
কিন্তু তাৰ বাহিৰেও ডুবাই গভমেণ্টে আপোনালোকক ব্লেকলিষ্ট কৰে, এবস্কন কৰে, মানে তেতিয়া ভৱিষ্যতত আপোনালোকে ডুবাই যদি ফিউচাৰত আহিব বিচাৰে দেন আপোনালোকে বহুত ধৰণৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব। চ' বেটাৰ এইটোৱে হয় আপোনালোকে যিটো সময় লৈ ডুবাইত আহিছে সেইটো সময় আগে আপোনালোকে ডুবাই এৰি পেলাই নিজৰ যিটো স্থান হয় তালৈ ঘূৰি যাওক। এতিয়া নেক্সট আহোঁ আমি ফ্লাইটৰ টিকেটলৈ। ফ্লাইটৰ টিকেট মই আপোনালোক সকলোকে ছাজেষ্ট কৰিম আপোনালোকে ফ্লাইটৰ টিকেটটো অনলাইনে কৰিব, কাৰণ যেতিয়া আপোনালোকে ফ্লাইটৰ টিকেটটো অনলাইন কৰিব আপোনালোকে এটা আইডিয়া পাব যে আপোনালোকে কোনটো সময়ত ডুবাই ভিজিট কৰি আছে। সেইটো হিচাপত প্ৰাইচ যিহেতু ফ্লাইটৰ আপ এণ্ড ডাউন হৈ থাকে, আৰু অনলাইনত ফ্লাইটৰ টিকেট যেতিয়া আপোনালোকে কৰিব এটা বহুত ভাল এক্সপিৰিয়েঞ্চো হয় আপোনালোকে ভৱিষ্যতত আপোনালোকে কেতিয়াবা বেলেগ এখন ষ্টেটতে হওক বা বেলেগ কাণ্ট্ৰিত হওক তেন্তে আপোনালোকে নিজে কৰিব পাৰিব। চ' আমাৰ অনলাইন ৱেবছাইট বুলি ক'ব গ'লে মেক মাই ট্ৰিপ আছে, ইজি মাই ট্ৰিপ, ফ্লিপকাৰ্ট ট্ৰেভেল, গোৱা আই বি বুক, আৰু মই বিশেষকৈ যিমান ট্ৰেভেল কৰিছোঁ এতিয়ালৈকে বৰ্তমানলৈকে ফ্লাইটত আপোনাৰ গুৱাহাটী টু মুম্বাই, গুৱাহাটী টু দিল্লী যিমানবাৰ কৰিছোঁ মই, এণ্ড গুৱাহাটী টু ডুবাই অলছ', মই অনলি গ' আই বি আছে মই সেই ছাইটৰ থ্ৰু দি কৰিছোঁ। চ' মই ভাবোঁ বহুত ইজি হয় সেই ছাইটত যদি আপোনালোকে কেতিয়াবা ভিজিট কৰিছে গ' আই বি বুক, তো বহুত ধুনীয়াকৈ আপোনালোকে তাতে কৰিব পাৰে। আৰু যেতিয়া আপোনালোকে ইয়াতে ফ্লাইটৰ টিকেট বুক কৰি আছে অনলাইনত, যেতিয়া আপোনাৰ ফ্লাইটৰ টিকেট বুক কৰিব দেন তেতিয়া যিটো লাগেজ এলাউন্স হয় সেইটো এবাৰ ভালদৰে চাই ল'ব। 30 কিলো টু 7 কিলোৰ যিটো অপশ্যন থাকে সেইটোৱে বিশেষ চিলেক্ট কৰি ল'ব, কাৰণ ঘৰৰ পৰা যেতিয়া আপোনালোকে ইয়ালৈ আহিব বিশেষ বস্তু লৈ নাহে, কিন্তু ডুবাইৰ পৰা যেতিয়া আপোনালোকে যাব দেন ডেফিনেটলি ইয়াতে বহুত বস্তু চাগে আপোনালোকে পাৰ্চেছ কৰিব। চ' সেই গতিকে এবাৰ যিটো আপোনালোকৰ লাগেজ এলাউন্স হয় সেইটো ভালদৰে চাই ল'ব। ইয়াতে আপোনালোকে যেতিয়া ফ্লাইটৰ টিকেট ইয়াতে কৰিব, মই আপোনালোকক এটা কথাই কওঁ, যিহেতু ডুবাইৰ পৰাই দুটা লোকেশ্যন, গুৱাহাটীৰ পৰাই আপোনালোকৰ দুটা লোকেশ্যন, শ্বাৰজা এণ্ড আবু ধাবি। শ্বাৰজা এণ্ড আবু ধাবিলৈ যদি আপোনালোকে টিকেট কৰে আপোনালোকে দেখিব আপোনালোকৰ প্ৰাইচ বহুত কম হয়। আপোনালোকে গুৱাহাটীৰ পৰা যদি ডাইৰেক্ট ডুবাইলৈ কৰে দেন অলপ প্ৰাইচটো আপোনাৰ হাই দেখায়, বাট গুৱাহাটীৰ পৰা যদি আপোনালোকে শ্বাৰজা কৰে এণ্ড আবু ধাবি কৰে দেন চাব প্ৰাইচটো বহুত কম হয়। শ্বাৰজা ডুবাই একদম নিয়াৰেষ্টে হয় এণ্ড আবু ধাবিও একদম নিয়াৰেষ্টে হয়। অলপ আবু ধাবিৰ অলপমান দূৰ হ'ব, কিন্তু শ্বাৰজাটো বহুত ওচৰতে হয়। চ' যদি কোনোবাই বিচাৰে গুৱাহাটীৰ পৰা আপোনালোকে ডুবাই আহিব বিচাৰিছে, মই আৰু এটা ভিডিঅ' অলৰেডি মোৰ দিয়া আছে, মই গুৱাহাটীৰ পৰাই যেতিয়া মই শ্বাৰজা আহিছিলোঁ, শ্বাৰজাহৰ পৰা মই ডুবাই কি ধৰণে আহিছিলোঁ, এবাৰ ভিডিঅ'টো চাই ল'ব। আৰু মই বিশেষকৈ যদি অলপমান কম খৰচত কৰিব বিচাৰে দেন মই আপোনালোকক এইটোৱে জনাম যে আপোনালোকে গুৱাহাটীৰ পৰাই শ্বাৰজা আহক, শ্বাৰজাৰ পৰাই ডুবাই আহক, বহুত ওচৰ হয় ডুবাই। এতিয়া আহোঁ ডকুমেণ্টছ পাৰ্টটোলৈ। ডকুমেণ্টছ পাৰ্ট বুলি ক'ব গ'লে ডুবাইত যেতিয়া আপোনালোক আহি আছে আপোনালোকৰ ইমিগ্ৰেশ্যন ডিপাৰ্টমেণ্টক শ্ব' কৰিবৰ কাৰণে কিছুমান ডকুমেণ্টছ দেখাব লাগিব। সেই ডকুমেণ্টছ বুলি ক'বলৈ গ'লে পাছপৰ্টখন লাগে, আপোনাৰ ভিজা লাগিব, 3 নম্বৰত আপোনালোকৰ লাগে ফ্লাইটৰ টিকেট। যিহেতু গুৱাহাটীৰ পৰাই ডুবাইলৈকে আপোনালোক আহিব, আপোনালোকৰ সেইখন ফ্লাইটৰ টিকেট আছে, লগতে আপোনালোকে ৰিটাৰ্ণ টিকেটটো শ্ব' কৰিব লাগিব। যেতিয়া আপোনালোকে ডুবাইৰ পৰাই এগেইন আপোনালোকে গুৱাহাটী যাব, সেই ৰিটাৰ্ণ টিকেটটো আপোনালোকে শ্ব' কৰিব লাগিব। তাৰপিছত আহে আপোনাৰ হোটেল বুকিং। হোটেল বুকিংটো আপুনি ইমিগ্ৰেশ্যন ডিপাৰ্টমেণ্টক শ্ব' কৰিব লাগিব, কাৰণ ইমিগ্ৰেশ্যন ডিপাৰ্টমেণ্টে এই সকলোবোৰ ডকুমেণ্টছ ভেৰিফাই কৰিব, আৰু লগতে আপুনি মিনিমাম 3,000 দিৰহাম, মানে 70,000 to 72,000 আমাৰ ইণ্ডিয়ান কাৰেঞ্চি, সেইখিনিও শ্ব' কৰিব লাগিব। কাৰণ যিহেতু আপুনি ডুবাই আহি আছে এণ্ড আপোনাক ইমিগ্ৰেশ্যন ডিপাৰ্টমেণ্টে সুধিব পাৰে আপুনি ডুবাই কিয় চিলেক্ট কৰিলে, কি কাৰণত ডুবাই গৈ আছে। ইমিগ্ৰেশ্যন ডিপাৰ্টমেণ্টে জাষ্ট নৰ্মেলি কিছুমান কুৱেশ্যন সোধে কিছুমানক, চ' বিশেষ নুসুধে, জাষ্ট চিম্পলি কিছুমান কুৱেশ্যন সোধে আপোনাক। এই ডকুমেণ্টছখিনি যদি আপোনালোকে লগত লৈ আহে, আৰু যিটো আপোনাৰ 3,000 দিৰহাম আপুনি যদি শ্ব' কৰিব লাগে, এইখিনি যদি লগত লৈ আহে দেন কোনো ধৰণৰ অসুবিধা নহয়, আপোনালোকে ধুনীয়াকৈ আপোনালোকৰ ইমিগ্ৰেশ্যনটো কমপ্লিট কৰিব পাৰিব আৰু ডুবাই আহিব পাৰিব। প্ৰথম মই যেতিয়া আহিছিলোঁ দেন তেতিয়া আপোনাৰ ক'ভিডৰ যিটো আমাৰ চাৰ্টিফিকেট আছিল, ক'ভিড ভেকচিন চাৰ্টিফিকেট আছিল, ক'ভিড ভেকচিন চাৰ্টিফিকেটটো বিচাৰিছিল। যদি আপোনালোকৰ লগত আছে সেইটো লগত লৈ ল'ব, ইমিগ্ৰেশ্যন ডিপাৰ্টমেণ্টে চাব পাৰে এইটো। মই আপোনালোকক এটা জাষ্ট এটা চিম্পল এটা আইডিয়া দি আছোঁ। আপোনালোকে যেতিয়া হোটেল বুক কৰি আছে, হোটেল বুক কৰিলে আপোনালোকে চাব যে নিয়াৰেষ্ট যিটো মেট্ৰ' ষ্টেচন হয়, মানে এতিয়া মেট্ৰ' ষ্টেচন বহুতকেইটা আছে, আপোনাৰ আবু হেল আছে, ইউনিয়ন আছে, ডেৰা আছে, বাৰডুবাই আছে, বহুত ধৰণৰ আছে। তো আপোনালোকে চাব যিটো নিয়াৰেষ্ট মেট্ৰ' ষ্টেচন হয় তাতে হোটেল বুক কৰিব, কাৰণ ইয়াতে আপোনালোকে যেতিয়া ফুৰিব আহিলে আপোনালোকে কি হয়, মেক্সিমামে টেক্সি ইউজ কৰে, আৰু ইয়াতে টেক্সিত আপোনালোকে জাষ্ট উঠি পেলাই আপোনালোকে জাষ্ট অনলি 1 কিলোমিটাৰ যদি যায়
তো 20 দিৰহামটো ফিক্স হয় 20 দিৰহাম মানে আমাৰ অলমষ্ট ইণ্ডিয়ান 500 ৰুপিছে ধৰি লওক 500 ৰুপিছ চ' মই সেই গতিকে কওঁ আপোনালোকে যেতিয়া ডুবাই আহিব একেবাৰে নিয়াৰেষ্ট মেট্ৰ' ষ্টেচনৰ ওচৰত আপোনালোকে হোটেল বুক কৰি ল'ব তেতিয়া কি হ'ব কি আপোনালোকে মেট্ৰ'ত ভিজিট কৰিব মানে মেট্ৰ'ত ঘূৰিব পাৰিব আৰু মেট্ৰ'ত সকলোখিনি বস্তু ইয়াতে আপোনাৰ ডুবাই মল বুৰ্জ খালিফা ফিউচাৰ মিউজিয়াম আপোনাৰ ডুবাই ফ্ৰেম এই সকলোখিনি বস্তু একদম নিয়াৰেষ্টে হয় আপোনালোকে মেট্ৰ' ষ্টেচনত ওচৰত থাকিলে ধুনীয়াকৈ ভিজিট কৰিব আৰু যেতিয়া আপোনালোকে ইয়াতে মেট্ৰ'ত ট্ৰেভেল কৰিব দেন আপোনালোকক ইম্পৰ্টেণ্ট হ'ব নল কাৰ্ডখন নল কাৰ্ড গ'ল্ড আছে আপোনাৰ চিলভাৰ আছে মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখাই আছোঁ নল কাৰ্ডখন কেনেকৈ আপোনালোকে গৈ মেট্ৰ' ষ্টেচনত ল'ব পাৰিব নল কাৰ্ডখন চিম্পলি আপোনাৰ সকলো মেট্ৰ' ষ্টেচনত এভেইলেবল থাকে তাতে ল'ব পাৰিব চ' আজি আৰু এইটো ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ ভিজাৰ বিষয়ে আপোনালোকক যিমানখিনি পাৰোঁ তথ্য বৰ্তমান জনালোঁ আৰু যদি কিবা নতুন কিবা আপডেট থাকে তেন ডেফিনেটলি মই আপোনালোকক জনাম আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আকৌ এটা পুনৰ নতুন এটা ভিডিঅ' লৈ পেলাই আপোনালোক সকলোকে লগ পাম নমস্কাৰ